হয় উল্টা তোক চুচৰাই নি লকআপত ভৰাই থব লাগে। স্যাৰ আপুনি কথাটো বুজি পোৱা নাই। কি বুজা নাই মই? স্যাৰ মই সকলো ডক্টৰৰ ওপৰত কেছ দিব খোজা নাই, কিছু সংখ্যক ডক্টৰৰ ওপৰতে কেছ দিম। কেইজনমান মানে? কোন কেইজনমান? যি সমাজখনক ঠগিছে, কাৰোবাৰ সপোনক হত্যা কৰিছে, দায়িত্ববোৰ ভৰিৰে মোহাৰি পেলাইছে। তই কি ক'ব বিচাৰিছ? স্যাৰ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতেই বহুত মেধাৱী ছাত্ৰই মেডিকেলৰ এণ্ট্ৰেঞ্চ দি মেডিকেলত ছিট লয়। ঘৰখনে, ওচৰ চুবুৰীয়া, গাঁওখনে বহুত আশা কৰি তেওঁলোকক পঢ়িবলৈ পঠায়। তেওঁলোকৰ নামত বহুত টকা খৰচ কৰে আৰু তেওঁলোককে দেখি তেওঁলোকৰ গাঁওখনৰ বা তেওঁলোকে পঢ়ি অহা স্কুলখনৰ বহু ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়িবলৈ অনুপ্ৰেৰণা পায়, সপোন দেখে। তাৰপিছত কি? মেডিকেল পাছ কৰি ওলাই অহাৰ পাছত তেওঁলোকে ৰাইজৰ সেৱা কৰেনে? কৰে নেকি? মই কিছু সংখ্যকৰ কথাই কৈছোঁ ছাৰ। সেইসকলে মেডিকেল পাছ কৰি অহাৰ পিছত ৰাজনৈতিক দালালি আৰম্ভ কৰি দিয়ে। তেনেকুৱা বহুত উদাহৰণ দিব পাৰোঁ। চিকিৎসকসকলক আমি ভগৱান জ্ঞান কৰোঁ। বহু চিকিৎসকে নিজৰ জীৱনৰ বাজি লগাই আমাৰ সেৱা আগবঢ়াই আহিছে। কিন্তু এইসকল চিকিৎসকে কি কৰিছে? ৰাজনৈতিক নেতাৰ পিছে পিছে দালালি আৰম্ভ কৰাই যদি সিহঁতৰ লক্ষ্য আছিলে, তেতিয়াহ'লে মেডিকেলত এডমিশ্যন লৈছিলে কিয়? কথাটো নোহোৱা নহয়। এইসকল মেধাৱী ছাত্ৰই মেডিকেলত ছিট পোৱাৰ লগে লগে আন কেইজনমান সপোন দেখা মেধাৱী ছাত্ৰই ছিটৰ পৰা বঞ্চিত হ'ল। মেডিকেল পাছ কৰি যদি ৰাজনীতিয়ে কৰে, তেতিয়াহ'লে তেওঁ কিয় মেডিকেলৰ এডমিশ্যন লৈছিলে? তেওঁ এই ছিটটো ব্লক কৰি আন এজন পাব লগা ছাত্ৰ কিয় বঞ্চিত কৰিলে ছিটটোৰ পৰা? কিয় তেওঁ সপোনটো ভাঙিলে? কথাবোৰত যুক্তি আছে। আচলতে এওঁলোকে বহুতৰ সপোনক হত্যা কৰিছে। ৰাইজৰ সেৱাত জীৱন উৎসৰ্গা কৰা প্ৰকৃত চিকিৎসকসকলক এইসকলে অপমান কৰি অহা নাইনে? চিকিৎসকৰ ডিগ্ৰীটো, জ্ঞানখিনি ৰাজনৈতিক দালালিৰ বাবে নে মানৱ সেৱাৰ বাবে? ছাৰ, ইও এক অপৰাধ নহয়নে? তেওঁলোক শাস্তিযোগ্য হয় নে নহয়? সমাজৰ এইসকল অভিজাত অপৰাধীক শাস্তি দিব কোনে? শাস্তি পাব লাগে নে নালাগে?